সকলোলৈকে নমস্কাৰ মই বনশ্ৰী কুষ্টমাজি ইউটিউব চেনেলৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটি বিশেষ ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিছো। বিশেষ হৈছে চুলি। আমাৰ মুখখন গাটো সকলোখিনি ধুনিয়া হৈ কৰি ৰাখিলো, চুলিখিনিও ধুনিয়া কৰি ৰাখিব লাগে নহয়নে? তাৰ কাৰণে আমি পাৰ্লাৰলৈ যাওঁ, বিভিন্ন ধৰণৰ ডিজাইন কৰি চুলিখিনি কাটো বা কেতিয়াবা ষ্ট্ৰেট কৰো, স্পা কৰো, স্মুথ কৰো, বিভিন্ন ধৰণৰ মানে চুলিখিনি সেয়া আমি যন্ত্ৰণা দিয়া নিচিনাই হয়। তাতকৈ আমি ঘৰুৱাভাৱে যদি কিবা কৰিব পাৰো নিশ্চয় ভাল। আৰু এই গৰমত চুলি ঘামি ঘামি উফিৰ সৃষ্টি হয়, তাৰ লগতে চুলি ঘমাৰ লগে লগে সৰাৰো এটা প্ৰব্লেম আহি যায়, যেটো মই নিজেও ফেস কৰি থাকো। আজি বহুত দিনৰ পৰা চুলিৰ খাদ্য দিব পৰা নাই। যেটো খাদ্য আমি নিজে খাওঁ তাৰ পৰাটো গৈ পাইগৈ, কাৰণ সেই খাদ্যকণেৰে আমাৰ কিমানখিনি গাৰ বস্তু চলে নহয়নে? ডাইৰেক্ট যদি আমি গছজোপাৰ গুৰিত কিবা এটা সাৰ দিব পাৰো তেতিয়াতো বহুত বেছি ভাল হ'ব। সেইকাৰণে ভাবিলো আজি এটা ধুনিয়া ভিটামিনযুক্ত তেল আপোনালোকলৈ আগবঢ়াও, যেটোৱে আমাৰ চুলিখিনি ধুনিয়া কৰি ৰাখিব, দীঘল কৰি ৰাখিব, কোমল কৰি ৰাখিব, লগতে সৰা আৰু উফি গোটেই কেইটা প্ৰব্লেমে মানে আপোনালোকৰ সলভ হ'ব বুলি মই ক'ব পাৰো। কাৰণ মই নিজে এই বস্তুটো আগতে বহুতবাৰ ইউজ কৰিছো আৰু আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছো। আজি অলপ দিনৰ পৰা ময়ো চুলি তেল লগাও, যদিও মানে বহুত দিনৰ মূৰত লগোৱা নিচিনা হয়। চুলি যেনেকৈ সপ্তাহত ৩-৪ বাৰ ধোৱা হয়, কিন্তু তেল সেইটো পৰিমাণে লগোৱা নহয়। আমি তেল যদি চুলি যিমান ধুও তাৰ আগে আগে তেল লগাই যাওঁ, তেনেহলে চুলিটো বহুত বেছি ভিটামিন পাব। আৰু এই যদি তেলখিনি ভিটামিনযুক্ত হয়, তাত যদি আৰু কেইটামান চুলিৰ ভিটামিন আমি ব্যৱহাৰ কৰি দিওঁ, তেনেহলে তেলখিনি কিমান বেছি ধুনিয়া হৈ যাব নহয়নে? ঘৰতে প্ৰস্তুত কৰি লোৱা এটি তেল আপোনালোকলৈ আগবঢ়াইছো। চাওকচোন, আপোনালোকেও চুলিখিনি ব্যৱহাৰ কৰি চাব। মই ৰাতিপুৱা চুলিখিনি কেনেকুৱা আছিল আৰু এতিয়া চুলিখিনি কেনেকুৱা হ'ল আপোনালোকক দেখাইছো। এতিয়া চুলি সৰিছে, ধুই অহাৰ পিছত সৰিছে, নাই সৰাটো একেবাৰে মিছা কথা হ'ব। যদি সৰিছে কিন্তু বহুত পৰিমাণৰ কম, প্ৰায় 70% কম সৰিছে চুলি। আৰু সেইটো বস্তু যদি এমাহ বা এসপ্তাহ ব্যৱহাৰ কৰা যায়, চুলি সৰাটো বন্ধ হৈ যাব। সেইটো 100% মই ক'ব পাৰো, আৰু সেইটো 100% আপোনালোকৰ গ্যাৰান্টি। এই তেলটো আপোনালোকে লগাওক, খুব বেছি ভাল পাব। আৰু চুলিৰ অকণমান তেল লগোৱাৰ পিছত জাষ্ট তেলটো লগাই দিলেই নহয়, অকণমান মাসাজ কৰাটো বহুত বেছি প্ৰয়োজন হয়। গতিকে মই ৰাতিপুৱা তেল লগাইছিলো চুলিত, সেই বস্তুটো আপোনালোকক মাসাজ কৰি দেখাই দিম কেনেকৈ লগাইছিলো, ভিডিঅ' কৰি ৰাখিছিলো। গতিকে সেই ভিডিঅ'খন চাই লওক। আৰু তাৰপিছত মই কেনেকৈ তেল বনালো সেইটো আপোনালোকক দেখাই আছো। গতিকে আপোনালোকে চাব, খুব বেছি ভাল পাব আৰু ব্যৱহাৰ কৰক, বহুত বেছি ভাল পাব। আৰু যদি মোৰ চেনেলটোত আপোনালোকে নতুন হয় নহয়, তেনেহলে সাবস্ক্ৰাইব কৰি দিব দেই, আৰু কাষতে থকা বেল আইকন দি দবাই দিব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে পাই থাকিব। আশা কৰো ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। গতিকে আহক ৰাতিপুৱাৰ ক্লিপখন চাই লওঁ মই কেনেকৈ চুলিখিনি মাসাজ কৰিলো, আৰু তাৰপিছতে তেলটো প্ৰস্তুত কৰি আপোনালোকক দেখাম। এয়া প্ৰথমতে চুলিখিনি অকণমান ফনিয়াই লৈছো। চুলিখিনি ফনিয়াৰ পিছত আপোনালোকক দেখাম মোৰ চুলিখিনি কিমানখিনি সৰিছিল। সেইকাৰণে প্ৰথমতে চুলিখিনি ভালদৰে ফনিয়াই লৈছো। আৰু আমাৰ টিকলাই কিবা কিবি দেখাই আছে দেই আপোনালোকক। ইয়ে চাওকচোন, সি এখন ফেন কিনি আনিছে। আমাৰ মাছখোৱাতে মেলা চলি আছে যে, তাৰ পৰা সেইখনকে দেখাই আছে আৰু কৈ আছে। মই তাৰ ভইচটো কাটি দিলো। এনেকৈ ধুনীয়াকৈ চুলিখিনি ফনিয়াই ল'ব লাগে। আৰু ধুনীয়াকৈ চুলিখিনি ফনিওৱাৰ পিছত মোৰ ফণিত কিমান চুলি আহিছে চাওক। বাপৰে, ইমানখিনিহে চুলি সৰিছে। আৰু এতিয়া মই ধুনীয়াকৈ তেলটো লগাই ল'ম। এইটো মই যিটো তেল বনাইছিলোঁ সেয়াই। আপোনালোকক তেল কেনেকৈ বনাইছিলোঁ সেইটোতো দেখামেই। প্ৰথমতেই তেলখিনিকে তেল কেনেকৈ লগাওঁ দেখাইছোঁ। ইয়াৰ মাজে মাজে ধুনীয়াকৈ মই তেলখিনি লগাই ল'ম। চুলিৰ আগবিলাকত লগাতকৈ চুলিৰ গুৰিত তেলখিনি লাগিলে ভাল। তাৰপিছত ধুনীয়াকৈ মাসাজ কৰি দিলে হৈ যায়। এনেকৈ তালুখনত পুৰা চুলি তেলখিনি লগাই লৈছোঁ।
তেল লগাই প্ৰায় হৈছেগৈ আৰু এতিয়া লাহেকৈ মাছাজ আৰম্ভ কৰি দিলোঁ। এনেকৈ নিজৰ আঙুলি মূৰকেইটাৰে ধুনীয়াকৈ গোটেই মূৰটো আপোনালোকে এফালৰ পৰা মাছাজ কৰি যাব একেবাৰে শেষলৈকে। এনেকৈ গোটেইখিনি কৰিব। মাজে মাজে এনেকৈ অকণমান প্ৰেছাৰ দি দিব দেই। আৰু এতিয়া চুলিখিনি প্ৰায় দুভাগ কৰি লৈ এনেকৈ দুভাগ কৰি ল'ব সমানে। তাৰপিছত এনেকৈ টানিব অকণমান টানি মাছাজ কৰি দিব লাগে। ৰিলেক্স ফিল হয় বহুত বেছি চুলি মাছাজ কৰাৰ পিছত। যে শুবলৈ মন যায়, কিন্তু কি হ'ব ৰাতিপুৱা তেল লগাওঁ যিহেতু সেইকাৰণে শুবলৈ নাপাওঁ। আৰু এনেকৈ নিজে কৰাতকৈ যদি আনে কৰি দিয়ে খুব বেছি ভাল হয়। আৰু এইদৰে তেল লগোৱাৰ পিছত মই চুলিখিনি বেনি গুঠি ৰাখোঁ। ৰাতি হ'লেও বেনি গুঠিয়ে ৰাখোঁ। আৰু এতিয়াও মই বেনি গুঠিয়ে বিভিন্ন কাম কৰি ল'ম, তাৰপিছতে চুলিখিনি ধুম। এয়া চাওকচোন কিমানখিনি চুলি সৰিলে মোৰ আজি। এনেকৈ সৰি আছে সদায়, আৰু ধোৱাৰ দিনা যে বেছিকৈ সৰি। এতিয়া আহিলোঁ তেল প্ৰস্তুতিলৈ। এয়া গধূলি হোৱাৰ লগে লগে জবা ফুলখিনি ছিঙি আনিলোঁ আৰু ধুনীয়াকৈ চাফা কৰি অকণমান শুকুৱাই লৈছোঁ। ৰ'দত শুকোৱা নাই, তাৰ পানীটোহে শুকুৱাইছোঁ। যিহেতু বৰষুণ দি আছিলে, তিতিয়ে আছিলে, অলপ চেকা হৈ আছে। আৰু লগতে নৰসিংহ পাত, জবা ফুলৰ পাত, এই গোটেইখিনি মই এতিয়া মিক্সি জাৰটোত ভৰাই ল'ম। এইখিনি গোটেইখিনি ভৰাই ল'লোঁ। এতিয়া ইয়াতে মই যোগ কৰিম 1.5 চামুচ তিল। এইখিনি তিল আগতীয়াকৈ ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই থোৱা আছিল। এই 1.5 চামুচ তিল আৰু প্ৰায় 1 চামুচ মেথি গুটি। আৰু এয়া এটা ধুনীয়া পেষ্ট তৈয়াৰ হৈ গ'ল। এতিয়া এখন পেনত মই তেলখিনি উলিয়াই ল'ম। মই পেৰাচুটৰ এইটো তেল ব্যৱহাৰ কৰিছোঁ আৰু তেলখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ। এতিয়া গৰম হ'বলৈ দিছোঁ আৰু এতিয়া গৰম হৈ যোৱাৰ পিছতে মই এই পেষ্টটো দি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে কমাই দিব, কাৰণ লগে লগে যদি এইখিনি এঙাৰ হৈ যায় তেতিয়া নহ'ব। অকণমান লাহে সিজিব লাগিব। একেবাৰে এঙাৰ হৈ যোৱাটো নকৰিব আপোনালোকে। পৰাপক্ষত এনেকৈ তেলটো ওলাবলৈ দিব। মই প্ৰায় 150 গ্ৰাম তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি তেলৰ পৰিমাণটো বঢ়াই দিয়ে তেনেহ'লে বাকীবিলাক বস্তুৰ পৰিমাণো অলপ বঢ়াই দিব পাৰিব। ইয়াত কোনো ধৰাবন্ধা পৰিমাণ নাই, মই এনেকৈয়ে প্ৰস্তুত কৰোঁ। আৰু এয়া প্ৰায় হৈছেগৈ। মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। গোটেইখিনি ক'লা হৈ যাবলৈ নিদিয়াকৈয়ে ধুনীয়াকৈ ৰাখিছোঁ। ক'লা হৈ গ'লে তেলখিনিও ক'লা হৈ যোৱা চান্স থাকে। এয়া চাওক তেলখিনি ধুনীয়া এটা সেউজীয়া কালাৰ হৈ আছে, ভাল লাগিছে। এনেকৈ ৰখাই দিলোঁ। এতিয়া হ'ল নেক্সট ডে ৰাতিপুৱা। গোটেই ৰাতিটো তেলখিনি এনেকৈ থকাৰ পিছত মই ৰাতিপুৱা তেলখিনি ধুনীয়াকৈ চেকনিখনেৰে চেকি ল'ম। চেকি লোৱা তেলখিনি আপোনালোকে বহু দিনলৈ ব্যৱহাৰ কৰিব পাৰে। এটা ধুনীয়া এয়াৰটাইট কণ্টেইনাৰত থ'ব, বিশেষকৈ চিচাৰৰ বটলত ভৰাই ৰাখিলে ভাল হয়। মই এতিয়া চাকি লৈছোঁ, তাৰপিছত লাহেকৈ আকৌ এবাৰ চাকনিখনেৰে চাকি বটলত ভৰাই ল'ম। এনেকৈ 2 এবাৰহে চেকনিখনত প্ৰেছাৰ দিব, নহ'লে বা তাৰ গেটখিনি তললৈ পৰি যোৱা চান্স থাকে। সেইকাৰণে বেছিকৈ জোৰকৈ হেঁচা দিব নালাগে। এয়া মোৰ তেল প্ৰস্তুত হৈ গ'ল। আৰু এনেকৈয়ে আপোনালোকেও তেলখিনি প্ৰস্তুত কৰি ল'ব আৰু লগাবচোন, খুব বেছি ভাল ৰিজাল্ট পাব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ